Hello friends, this is Tintu Pathak. Welcome to my YouTube channel. So, আজি মই আন এটা ভিডিও লৈ আহিছোঁ। এই ভিডিওটোত আজি মই কৰি বিচাৰিছোঁ যে মোৰ 2 মাহ ৱেইট কৰি থকা এটা গিম্বলটো বহুত ধুনীয়া গিম্বল হয়। এইটো হৈছে Zhiyun Weebill S। তো এইটো গিম্বল যোৱাকালি কিনিলোঁ। গিম্বলটো বহুত ধুনীয়া হয়। মই ইয়াৰ বহুত ভিডিও অলৰেডি ইউটিউবত চাইছোঁ। ইয়াৰ ৰিভিউ বহুত ভাল। একচুৱেলি গিম্বলটো ভাল হোৱাৰ কাৰণ হৈছে কি ইয়াৰ লাইট ৱেইট, কম্পেক্ট সাইজ হয় আৰু ইয়াত কেমেৰাৰ যিটো লোড থাকে সেই লোডটো বহুত বেছি। ইয়াত 3.5 কিন্তু আল্টিমেটলি মই ইউটিউব ভিডিঅ'বোৰত 4 কেজিলৈকে কেমেৰা মানে ইয়াত লোড দিব পাৰি বুলি শুনিছোঁ। যি কি নহওক সেইটো হ'লে বহুত ডাঙৰ কেমেৰাৰ কাৰণে, কিন্তু মোৰ ইমান ডাঙৰ কেমেৰা নাই, সৰু ক্ৰপ চেন্সৰ কেমেৰা হয়। তো ক্ৰপ চেন্সৰ কেমেৰাৰ কাৰণে ভাবোঁ মই বেষ্ট এইটো গিম্বল। আৰু মেইনলি গিম্বলবোৰ হৈছে মই বহুত বেলেগ গিম্বল দেখিছোঁ, সেইবোৰ কেৰি কৰা বহুত অসুবিধা হয়, বহুত ডাঙৰ থাকে, হেভি ৱেইট থাকে। তো এইটো গিম্বলৰ চাইজটো সৰু হয়, তো কেৰি কৰিব বহুত সুবিধা। সেইটো কাৰণে এই গিম্বলটো কিনিলোঁ আৰু মই ভাবিলোঁ কি কিনিয়ে মই তাৰ আনবক্সিং এটা কৰোঁ, কাৰণ মই জনালৈকে এতিয়া অসমীয়া আনবক্সিং হোৱা নাই এতিয়ালৈকে এইটো গিম্বলৰ কাৰণে। চ' মই বোলো ফটাফট এটা আনবক্সিং বনাওঁ, কিন্তু ৰিভিউৰ কাৰণে মই ইয়াৰ ফিচাৰ্ছবোৰ কেনেকুৱা কি গোটেইখিনি কথা মই অন্তত 4-5 দিন পিছতহে মই ভিডিঅ' বনাব পাৰিম, কাৰণ মই চাব লাগিব বস্তুটো কেনেকুৱা হয়, মানে মই নিজে ইউজ কৰি চাব লাগিব। অলৰেডি ভিডিঅ'ত মই দেখিছোঁ কি সুবিধা আছে, কিন্তু মই নিজে ইউজ কৰিবৰ কাৰণে 4-5 দিন সময় লাগিব। তাৰপিছত মই ইয়াৰ এটা ভিডিঅ' বনাম ইয়াৰ ওপৰত। আৰু যদি আপোনালোকে ডিমাণ্ড কৰে যদি কমেণ্ট ছেকশ্যনত জনাব এই ভিডিঅ' বনাব লাগে নালাগে। যি কি নহওক মই বেছি ব'ৰ নকৰোঁ, মই ডাইৰেক্ট গিম্বলটো দেখুৱাওঁ একজেক্টলি ইয়াৰ ভিতৰত আছে কি আৰু কেনেকুৱা ধৰণৰ। এইটো গিম্বল হয় Zhiyun হয় Weebill S। তো বাকচটো কম্পেক্ট চাইজ হয়, যদি গিম্বলটো সৰু বাকচটো এইকাৰণে সৰু বাকচ হয়। তো ইয়াতে যদি ৰেজিষ্টাৰ কৰা যায় তেনেহ'লে 1 year ৱাৰেণ্টি পাব। মই কালি ৰেজিষ্টাৰ কৰিব ওলাইছিলোঁ, কিন্তু বস্তুটো ইমানেই নতুন হয়, তো ইহঁতে কোনটো কাণ্ট্ৰিৰ পৰা মই ৰেজিষ্টাৰ কৰিম। তো মই যেতিয়া ইণ্ডিয়া চুজ কৰোঁ তেতিয়া ইণ্ডিয়াৰ এইটো অহাই নাই। মষ্ট প্ৰবেবলি আজি বা কালিৰ ভিতৰত 2 দিন ভিতৰত এইটো আপডেট হৈ যাব। তো নাজানো মই আল্টিমেটলি গুৱাহাটীত ফাৰ্ষ্ট মই কিনিছোঁ নাজানো। তো যি কি নহওক একদম নতুন হয়। তাৰপিছত ইয়াতে টি চাৰ্ট এটা ফ্ৰী দিছে, কিন্তু টি চাৰ্টটো মই পোৱা নাই। এই বক্সত টি চাৰ্টটো কিনো অহা নাই। মই কালি দোকানত কৈছিলোঁ, সিহঁতে কৈছে কি নাজানো কিয় অহা নাই, আৰু নতুন পেক যিহেতু জাষ্ট নাই আৰু মই পোৱা নাই। মই খুলি দেখুৱাওঁ ভিতৰত কি আছে আপোনালোকক। চ' এইটোৱে গিম্বল হয়, তো মই এইটো খুলি দেখুৱাই আছোঁ। অলৰেডি মই এইটো খোলা হৈছে, চ' মই খুলিটো চাইছোঁৱেই আৰু চিল পেকটো অলৰেডি মই কাটিছোঁ। তো মই আপোনালোকক দেখুৱাবৰ কাৰণে মই এইটো আকৌ আনবক্সিং কৰিছোঁ। ইয়াৰ ভিতৰত এইটো হৈছে ইয়াৰ গিম্বলৰ লগত কি এক্সেছৰিজ এক্সট্ৰা কিনিব পাৰি বা কি এক্সেছৰিজ ইয়াত ল'ব পাৰি সেইবোৰ ইয়াত ডিছপ্লে কৰা আছে। তো এইবিলাক এক্সেছৰিজৰ কাৰণে। তাৰপিছত এইটো হৈছে মেনুৱেল। তো এইখন হৈছে মেনুৱেল। ইয়াতে কি এপছ ডাউনলোড কৰিব লাগে গোটেইখিনি ইয়াতে আছে, কেনেকৈ হেণ্ডেল কৰিব লাগে গোটেইখিনি দিয়া আছে ইয়াতে মেনুৱেলত। আৰু এইখন হৈছে ছাৰ্ভিচ কাৰ্ড। সেইটো যদি আপোনাৰ যদি ৱাৰেণ্টি ক্লেইম কৰিব লগা যদি হয়, চ' ইয়াতে গোটেইখিনি ডেছক্ৰিপশ্যন দিয়া আছে, ক'ত কি আছে, ফোন নম্বৰ চব দিয়া আছে ইয়াতে, ৱেবছাইট। তো আমি আহোঁতে মেইন বক্সটোলৈ আহোঁ। বক্সটো পাতল বক্স আৰু এইটো থাৰ্মকল নিচিনা এটা কেচিং হয়। তো ইয়াক তো ফাৰ্ষ্ট হৈছে কি ইয়াতে দুটা বেটাৰী আহে। বেটাৰীটো চিল পেক কৰা থাকে, কিন্তু চিল পেকটো যোৱাকালি মই খুলিছোঁ এইটো চাবৰ কাৰণে। দুটা বেটাৰী। তাৰপিছত এইটো হৈছে গিম্বলটো লগাবৰ কাৰণে ট্ৰাইপড। তাৰপিছত আহিছে এইখন স্লাইডাৰ এটা, এইটো কুইক ৰিলিজ প্লেট বুলি কয়। তো ইয়াৰ থ্ৰুৰে আমি কেমেৰাটো ইয়াত কানেক্ট কৰিব পাৰোঁ আৰু এইখন গিম্বলটো লগাব লগা হয়তো।
তাৰপিছত তো ইয়াতো কেমেৰা কানেক্ট কৰিব পাৰি তো মেটেলৰে হয় তাৰপিছত এইটো বক্স এইটোত আছে আপোনাৰ কেবুলবোৰ আছে স্ক্ৰু ইয়াতে কেবুল দিয়া আছে আৰু এইটো হৈছে আপোনাৰ এইটো হৈছে বেটাৰী কেছ ইয়াৰ পৰা এইটো ইয়াত বেটাৰী কেইটা লগাই সো ইয়াতে বেটাৰী লগাই পেলাই আমি এইটো চাৰ্জ কৰিব পাৰোঁ এইটো চাৰ্জাৰ আৰু শেষত গৈ পেলাই এইটো মেইন গিম্বলটো এইটো মেইন গিম্বলটো হয় সো এতিয়া লক দিয়া আছে লগবোৰ এনেকৈ ৰিলিজ কৰিলে গিম্বলটো লৰাব পাৰি ওপৰত ঠিক এনেকৈ লক আছে এইবিলাক এই লগবোৰ ৰিলিজ কৰিলে গিম্বলটো এনেকুৱা হয় আৰু ইয়াৰ লগত দিয়া কানেক্ট কৰিলে এক্সটেণ্ড কৰিব পাৰি কানেক্ট কৰিব পাৰি এইটো হেণ্ডেলৰ পৰা খুলি আমি ইয়াতো লগাব পাৰোঁ তেনেকুৱা ধৰণৰ ধৰিও আমি এনেকুৱা আমি ধৰি পেলাই আমি এইটো ইউজ কৰিব পাৰোঁ এনেকৈ তো মই ভালকৈ ইমান ভিডিঅ' চাওঁতে মই বুজিছোঁ বাৰু কিন্তু প্ৰেক্টিকেলি মই এতিয়া ইমান ভালকৈ বুজিব পৰা হোৱা নাই তো মই এইটো 2-3 দিনমান সময় লাগিব তাৰপিছত ভালকৈ গম পাম কিদৰে কেনেকৈ ইউজ কৰিব পাৰি আৰু তাৰপিছত এটা মই ইয়াৰ ওপৰত ফুল ৰিভিউ এটা বনাম তো এতিয়া জাষ্ট ইমানখিনিয়ে মই ক'ব পাৰিম তো বহুত লাইট ৱেইট হয় মানে বেলেগ গিম্বলতকৈ বহুত ভাল পাইছে আৰু বহুত সৰু হয় মাত্ৰ ইমানমান তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু মই কিমানখিনি দেখা পৰিছে নাজানো কাৰণ মই ফাৰ্ষ্ট আনবক্সিং কৰিছোঁ তো আনবক্সিং কৰি থাকিব লাগিব তেতিয়াহে মই ভালকৈ দেখুৱাব পাৰিম তো আপোনালোকে দেখিলে ভিতৰত ইয়াৰ কি কি এক্সেসৰিজ থাকে আৰু গিম্বলটো কেনেকুৱা মোৰটো খুবেই ভাল লাগিছে মই যোৱাকালি আনিয়েই মই ঘৰত এনে ইউজ কৰি চাইছিলোঁ কেমেৰা লগাই মেলি চাইছোঁ বৰ ধুনীয়া মোৰ আগতো এটা গিম্বল আছিল কিন্তু সেইটো গিম্বলতকৈ এই গিম্বলটো বহুত ভাল বহুত মানে ষ্টেবল হয় আৰু হেণ্ডিটো কৈছোঁ অলৰেডি মই আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু আপোনালোকে যদি কৈ ভাবি আছে গিম্বল কিনিবলৈ গিম্বল কিনিব পাৰে আৰু ইয়াৰ মই যিখন দোকানৰ পৰা কিনিছোঁ তেওঁ লাখ টকাৰ পৰা কিনিছোঁ লাখ টকীয়া ৰেম্বো ডিজিটেল বুলি আপোনালোকে গুগলত চাৰ্চ কৰিলে গম পাই যাব আৰু মই তাৰ দোকানখনৰ এড্ৰেছটো মই ডেছক্ৰিপশ্যন লিংকত দি দিম তো আপোনালোকে যদি কিনিব বিচাৰে তাৰ পৰা কিনিব পাৰে অভাৰঅল এইখিনিয়ে মোৰ আজি আছিল আনবক্সিঙৰ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে আৰু যদি ভাল পাইছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি নাপাহৰিব তেন্তে আন এটা ভিডিঅ' লগ পাম টিল দেন টেক কেয়াৰ টাটা বাই বাই